बोथोर सफैनाय लोगो लोगो जागायजेनबाय जोलुर गेलेनाय बादायलायनाय। शिलं लाजं एफसि आरो टि गार्डेन एफसिनि गेजेराव जागायबाय जोलुर गेलेनाय बादायलायनाय। नंगौ, अदालगुरि जिल्ला औरंगाजुलिनि साहा बागानाव थानाय गेवलां गेलेग्रा फोथाराव सानसेनि मेहेरगोनां गेलेनायजों जोबनानै थांबाय। हाबाफारियाव बाहागो लायो इएम दावबायसा बर', बेरगाव ब्लक इउपिपिएलनि नेहाथारि दिपेन बर' आरो बानजाय आफादनि आफादगिरि नेहाथारिजों लोगोसे गोबां रायजो राजाफ्रा गेलेनायखौ नायफैनानै हाबाफारिखौ जाफुंसार होनायखौ बे समाव नायजादों। এটা সুন্দৰ এটা পদক্ষেপ হৈছে। আমাৰ প্ৰাক্তন যিসকল খেলাৰী আছে তেওঁলোকে বিভিন্ন কামত নিজকে নিয়োজিত কৰি আছে আৰু আজি এটা সময় উলিয়াই পালে তেওঁলোকে ভৱিষ্যতৰ যি ল'ৰা ছোৱালী তেখেতসকলক উৎসাহ যোগোৱাৰ বাবে যি এটা এণ্টাৰটেইনমেণ্টৰ কাৰণে যে এটা ফ্ৰেণ্ডলি ফুটবল কম্পিটিশ্যন বা ফ্ৰেণ্ডলি ফুটবল মেটচ ইয়াত খেলিছে আমাৰ ওদালগুৰি জিলাৰ ঔৰংগাজুলি চাহবাগিচাৰী খেলপথাৰত, সেইটো খুব সুন্দৰ পদক্ষেপ হৈছে আৰু যিসকলে উদ্যোক্তা লৈছে তেখেতসকলক মই ধন্যবাদ যাচিছোঁ। আৰু মই বহুত আনন্দিত হৈছোঁ এইটো কাৰণে যে শ্বিলঙৰ পৰা এটা টীম আহিছে আৰু আমাৰ ওদালগুৰি জিলাৰ 11T বুলি আগত বহুত জনাজাত এটা ফুটবল টীম আছিলে, এতিয়াও আছে তেওঁলোকে। তো ইয়াৰ প্ৰাক্তন খেলাৰীসকলে একগোট হৈ পেলাই তেওঁলোকে বিভিন্ন ঠাইৰ হয় একগোট হৈ পেলাই যে খেল খেলিছে সেইটো খুব ভাল হৈছে আৰু সুন্দৰ পদক্ষেপ। ইয়াত দৰ্শকো যথেষ্ট আহিছে, বতৰ যে যদিও বেয়া, সেইটো এটা সুন্দৰ পদক্ষেপ মই ক'ব বিচাৰোঁ। যেহেতু লেজেণ্ড বুলি ক'লে বয়সৰ এটা সীমা থাকে, তেনে ক্ষেত্ৰত আজি যিহেতু প্ৰদৰ্শন ইয়াতে ঘূৰিলে লেজেণ্ডসকলে, ইয়াৰ বয়সৰ সীমা নথকা যেন লাগিছে, কি ক'ব? হয়, যিসকলে প্ৰাক্তন, এতিয়া সাধাৰণতে যিসকলে নেখেলে, ৰানিং কোনো ক্লাবত তেওঁলোকে নেখেলে কিন্তু আগত খেলিছিলে, সেইসকলে ইয়াত খেলিছে আৰু মই বহুত আনন্দিত হৈছোঁ। ময়ো এদিন এটা সময়ত ফুটবল খেলিছিলোঁ আৰু ইয়াত মোৰ কেইজনমান লগৰীয়া আছে তেওঁলোকে খেলিছে, সেইটোৰ কাৰণে মই বহুত আনন্দিত হৈছোঁ। দেখিছোঁ এই মুহূৰ্তত এইটো সময়ত বহুতে মানে এটা সময়ত সেইটো হৈছিলে, পৰিৱেশৰো কথা আছে, মানুহ বহুতখিনি ব্যস্ততা হ'ল আৰু এটা সময়ত আমাৰ অসমতে হওক বা অন্যান্য ৰাজ্যতে হওক খেলাৰ পিছত সুযোগ চৰকাৰৰ পৰা ঠিক তেনেকুৱা সুযোগ বা চাকৰি বাকৰি হওক সেইটো পোৱা নাছিলে। কিন্তু আজিৰ তাৰিখত বেলেগ ৰাজ্যৰ কথাটো মই নাজানো, আমাৰ অসমত ৰাষ্ট্ৰীয় পৰ্যায়ত খেল খেলিলে তেওঁলোকৰ কাৰণে কেটেগৰী ৱাইজত তেখেতসকলক নিয়োগ কৰাৰ কাৰণে বা এমপ্লয়মেণ্ট দিয়াৰ কাৰণে বা ছাৰ্ভিচ দিয়াৰ কাৰণে এটা ব্যৱস্থাটো আছে, সেইটো আমি দেখিছোঁ। আৰু আমাৰ বিটিআৰ অঞ্চলতো যিহেতু পৰিৱেশ এটা শান্তি পৰিৱেশ আহিল, আমাৰ মাজত কোনো আন্দোলন বা ঠিক তেনেকুৱা ধৰণৰ বা ঠিক তেনেকুৱা এটা পৰিৱেশ নাই, তো তাৰ কাৰণে মানুহ এতিয়া খেলৰ প্ৰতি আকৰ্ষিত হৈছে আৰু আহিছে। আৰু আমি বিটিআৰ চৰকাৰ তৰফৰ পৰাও যোৱা বছৰো আমি দুৰণ কাপ পাতিছোঁ, এইবছৰো আমি দুৰণ কাপ পাতিম। তো এনেকুৱা কিছুমান খেলা গভমেণ্ট তৰফৰ পৰা আয়োজন কৰাৰ কাৰণে কিছুমান পৰিৱেশটো আহিছে আৰু আমিও খেলাৰীসকলক সুবিধা দিয়াৰ কাৰণে উৎসাহ যোগোৱাৰ কাৰণে চৰকাৰীভাৱেও আমি কিছুমান পদক্ষেপটো আমি লৈছোঁ, তাৰ কাৰণে মানুহ উঠি আহি আছে। আৰু আজিৰ তাৰিখত চবে দেখিলে খেল খেলি পেলাই নিজৰ জীৱনটো জীৱিকা হিচাপে বাছি ল'ব পাৰে। অকল ফুটবলেই নহয়, বিভিন্ন যিবিলাক ইভেণ্ট আছে সেই ইভেণ্টবিলাক ভালকৈ যদি খেলে তেতিয়াহ'লে খেল খেলিও নিজৰ জীৱন জীৱিকা ওলাই ল'ব পাৰে। সেইটো আজিৰ ল'ৰা ছোৱালীয়ে হওক, অভিভাৱক অভিভাৱিকাই হওক সেইটো মানে বুজি পাইছে, সেইটোৰ কাৰণে আজি উৎসাহটো আমি দেখিছোঁ।